हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মই সিস্নাই আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল সিস্নাই অভিশ্ৰুতি ব্লগৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে আৰু যি সকলে আমাৰ চেনেলটো বৰ্তমানলৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি অল কৰি দিব যাতে আহিব লগা ভিডিঅ'সমূহ আপোনালোকে প্ৰথম পায় আৰু যি সকলে আমাৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছো কালি আৰু পৰহি মোৰ ভিডিঅ' দিয়া নহলে গাটো বহুত বেছি বেয়া আছিল সেইভাবে মই ভিডিঅ' বনোৱা নাছিলো এতিয়া অলপ ভাল পাইছো আৰু আজি মোৰ কেকৰ অৰ্ডাৰ দুটা আছিল ডিজাইন দুটা আপোনালোকক দেখাম কেনেকুৱা লাগিছে আপোনালোকে জনাব কেক কিটা মই ওভেনতে বেক কৰি লৈছো প্ৰথমতে তাৰ পিছত এয়া ফাইনেল লুক কেকৰ এটা আছিল 2 পাউণ্ডৰ কেক আৰু এটা আছিল 1 পাউণ্ডৰ কেক দুটা তেওঁলোকে কাস্টমাইজ কৰা নাছিলে তেওঁলোকে মোৰ পছন্দতে ডিজাইনটো বনাই দিব কৈছিল আৰু এটা আছিল বেন্টো কেকৰ অৰ্ডাৰ এটো মই নিজে কাস্টমাইজ কৰিছো আমি দুইজনী গলো মাত লগাবৰ কাৰণে আৰু তাই হাততো বস্তু লাগে কাৰণে বুটৰটো ফুলাটোকে মই উলিয়াই দি দিছো আৰু এজনী মই হেদিনা মনটো বহুত বেছি বেয়া আছিল 18 জুন আমাৰ হেদিনা বিবাহ বাৰ্ষিকী আছিল 2018 চনৰ 18 জুন তাৰিখে আমাৰ বিয়া হৈছিল আৰু 2022 চনৰ 3 আগষ্টত সকলো শেষ মাত্ৰ তেওঁলোকৰ 4টা বছৰহে থাকিবলৈ পালো আৰু সেই কথাবোৰকে মানে মোৰটো মনত আছে যে বিয়া ডেটটো আহি আছে ভাবি আছো অকলে মনটো মানে বহুত বেয়া হৈ গৈছিল ৰাতিটো শুব পৰা নাই আগদিনাখন মানে কেদিনমানৰ আগৰ পৰা মানে কিনো চিন্তাবোৰ আহিছে নাজানো আৰু মানে মনত পৰিছে কথাবোৰ সেইবোৰ লৈ পেলেও মানে অলপ স্বাস্থ্যটো বেয়া হৈ গ'ল আৰু যিদিনাখন মানে 18 জুন সেই দিনাখনো মই দিনটো বহুত মানে কান্দি পেলেহে পাৰ কৰিছো আৰু বেয়া লাগিছে খুব মানে আসলতে সবে বুজাইছে মানে যে যেটো হল হৈ গ'ল আৰু তুমি এতিয়া মানে হেবু ভাবি নাথাকিবা অকনমানিজনিক লৈ পেলে আগবঢ়া আৰু মই হেদিনাখন মানে কি হল মা নাছিলে যিহেতু মালেও খুব বেছি মনত পৰিছে মা থকা হলে চাগে দুখখিনি নালাগিলে হেতেন তেনেকুৱা নিচিনা ভাবি আছিলো আৰু অকনমানি স্কুললে পঠিয়াই মই মাত্ৰ কামকিটা কৰি বিছনাখনত পৰিছো তেনেকুৱাতে খুৰি আহিলে খুৰিও আহিবলে মোক বুজালে তেওঁ মানে মোৰ লগত খুব কান্দিছে আৰু তাৰপৰা সৰু খুৰি আহিলে খুৰিও বুজালে ভগৱানে মোক সেই সিচুৱেশনটো যাতে মই ফেস নকৰো ওচৰৰ বৈ গৰাকী আহিছে মানে বৈ ভাবিছে নবো যেতিয়া ঘৰত নাই তাই নিশ্চয় দুখ কৰি পেলেহে আছে মই যাও গৈ পেলে তাইৰ লগত মানে কথা চথাকে পাতো তেওঁলোকে আহি পেলে মোৰ দুখবোৰ বহুত বেছি পাতলাই দিলে আৰু সেই দুখৰ পৰা ভগৱানেও হয়তো মোক মানে পাৰ কৰিছে যাতে মই দুখ কৰি নাথাকো কিন্তু তেনেকৈ পাৰ হৈ গ'ল তাৰ পিছত কালিও খুব বেছি গা বেয়া হ'ল বেয়া হৈছে মানে কি হৈছে গুটে মুৰটো মানে একদম পুৰা ঘামি যাও ঘামি পেলে মানে একদম পুৰা ঘাম বুলাই আহে আৰু কোনবা এটা সময়ত মুৰটো পুৰা চেঁচা পৰি যায় কোনবা এটা সময়ত পুৰা ভমভমনি উঠে মই মানে বহুত বেছি উইক হৈ গৈছো কালি দিনটো মই বিছনাতে আছো বুলি ক'লেও বেয়া নহয় মানে কৰিবলগীয়া কিটা কৰিছো কিন্তু প্ৰায় মই বিছনাতে আছো কোনবা এখিনিত অনুভৱ হয় যে মোৰ লগত কোনবা এজন থকা হলে এটো নহয় যে মই হাজবেণ্ড বিচাৰিছো বা মানুহজনক লাগে হেতু বুজোৱা নাই কিছুমানে হয়তো ভাবিব যে মই এখাৰ কথা কৈছো মানে তাই চাগে আকৌ বিয়া হ'ব সেই বুলিও মনত কিছুমানে ভাবিব কাৰণ জানো মই মানুহ ভালকে চিনি পোৱা হৈছো কোনে কেনেকুৱা ধৰণৰ কথা কয় কিছুমানে আকৌ ভাবিব এই কথাটো তাই কিয় ক'লে কাৰণ কিছুমান মুহূৰ্ত মইহে ফেস কৰিছো যিখিনি মই ভুক্তভোগী হৈছো যোনে যি নকক মই কালো কেয়াৰ নকৰো মানে এনেকুৱা এটা সিচুৱেশন আহে যাচোন গা বজাৰটোকে কৰি আনগে বা যাচোন আমুকটোকে কৰি দে যি সকল সিঙ্গল পেৰেন্টস মই পিতৃ হওক বা মাতৃ হওক তেওঁলোকেহে এইবোৰ ফেস কৰিছে মই জানো কালি দিনটো কথাকে কৈছো মোৰ গাটো কালি ইমানে বেছি বেয়া মোৰ গুটে গাটো অবশ হৈ যোৱা নিচিনা লাগিছে কণমানি মোৰ হাত দুখন আঙুলি কিটা পিটিকি আছে তাইনো কি বুজি পায় দেখাতটো মই ভালেই সব কৰিছো খাইছো বইছো দুজনীকে মানুহ আছো কতো যাবলগীয়া নাই ঘৰত কামবন কিটা কৰিব লাগে খাব লাগে শুব লাগে সবেটো হেতুহে দেখিছে বাহিৰখন দেখিছে কিন্তু ভিতৰখন মোক কোনে বুজি পাইছে কোনো বুজি পোৱা নাই আজি মই অন কেমেৰা আগত কথাবোৰ কৈ আছো মোক জানো দেখাত বেমাৰী যেন লাগিছে নাই লগা কিছুমান কথাই মোক বৰকৈ ভিতৰি খুলি খাইছে যিবোৰ কথা মই এই সোশ্যাল মিডিয়াত বৰ্তমান প্ৰকাশ কৰিব পৰা নাই নিৰ্দিষ্ট সময় যেতিয়া আহিব সকলো ফালৰ পৰা প্ৰকাশ কৰিম যিবোৰ দুখ মই হৈ আছো হয়তো আন কোনোবাই সহা নাই কেমেৰা আৰতো বহুতো কথা থাকে যিবোৰ মই আপোনালোকক নেদেখাও